Hey guys, Assalamualaikum, নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰভাৱে স্বাগতম জনাইছো আৰু এই ভিডিঅটো ঈদৰ দিনাখন কৰা হয় যেহেতু ঈদৰ দিনাখন যিমান কাম বন আছিল কৰি মেলি আলহী আহিলে ওচৰৰ মামা সব আহিলে আহাৰ পিছত চা নাস্তা দিলো পোলাও দিলো সব দিলো তাৰছত মাক গতাই থৈ আহিলো বাকিখিনি কাম আৰু ভন্টি মানে মোৰ মামাৰ ছোৱালী আৰু মই দুইজনী ওলাই আহিলো অকমান ফুৰি আহোঁগৈ যেহেতু ঘৰত ফটো মাৰি ভাল নালাগে ন ঈদৰ দিনাখন অকমান মানে বিহুটো ফটোবোৰ ধুনীয়া হ'লে ভাল লাগে যেহেতু ঈদ বুলি ক'লে সেইকাৰণে ওলাই আহিলো আৰু ৰাস্তাৰ বিহুটো চাওকচোন আৰু এইফালে মই মেহেন্দি দেখাই আছিলোঁ আৰু ৰাস্তাৰ বিহুবোৰ একদম সেউজীয়া পৰিৱেশ বহুত ভাল লাগে আৰু আমি আহি পালোঁ এতিয়া আৰু স্কুটিখন পাৰ্কিং কৰি লওঁ পাৰ্কিং কৰিলো আৰু আপোনালোকে বিহুটো দেখি হয়তো গম পাইছে আজি আমি ক'ত আহিছো ঈদ বুলি হয় আমি মৌবন্ধা কলাক্ষেত্ৰলৈ আহিছো আৰু এতিয়া পুৰা চাল লৈ স্কুটি ডিগিটো খুলি আছো কিয়নো স্কুটি ডিগিতে হেলমেটটো থওঁ আৰু হেলমেট পিন্ধিলে গাইজ বহুত প্ৰবলেম হয় নিপিন্ধিলেও নহয় কিয়নো পিন্ধিলে নিজৰ কাৰণে লছ অকল ফাইন ভৰা কথাই নহয় নিজৰ কাৰণেও বহুত লছ কিন্তু পিন্ধিলে মানে চুলিখিনি এক নম্বৰত মেলি আহিব নোৱাৰে কিয়নো বতাহ লাগি চুলিবোৰ বেয়া হৈ যায় দুই নম্বৰত হ'ল খোপা বান্ধিলেও হেলমেটটো ভালকৈ নবহে মানে আৰু ঈদ বুলি ইয়েৰিংছটো পিন্ধি আহিছিলোঁ ইয়েৰিংছ খুলি ল'ব লগা হৈছে তাৰপিছত হেলমেট পিন্ধিছোঁ তাৰপিছত আকৌ হেলমেটটো খোলাৰ পিছত আকৌ ৰিটাৰ্ণ ইয়েৰিংছ পিন্ধিছোঁ কিমান প্ৰব্লেম হয়তো এইটো অকল ছোৱালী মানুহে বুজি পাব কিয়নো এইবোৰ ছোৱালী মানুহৰ লগতহে হয় নে গাইজ ছোৱালীসকলে কমেণ্ট কৰিবা দেই টিকেট কাটিলোঁ তাৰপিছত ভিতৰত এণ্ট্ৰি হ'লোঁ তাৰপিছত ভিতৰৰ ভিউটো চাওক গাইজ ইমান ধুনীয়া সব মানে গছ বনবোৰত সব নতুন পাত ওলাইছে ইমান ধুনীয়া লাগিছে আৰু ইয়াত যিহেতু মানে ঈদ আৰু বিহু একেলগে পৰিলে সেইকাৰণে থিম লৈ পেলাই সেলফি পইণ্টটো বনোৱা হৈছে আৰু বহুত ধুনীয়া লাগিল গাইজ চাই যাওক আপোনালোকে মই দেখুৱাই যাম আৰু যদি ভাল লাগে ভিডিঅ'টো চাই দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহিবলগীয়া সকলো নতুন ভিডিঅ' আপোনালোকে সোনকালে পাই যায় ফটোশ্বুটো ইয়াত মাৰি পেলাই অকণমান বহিছোঁ যিহেতু গৰমো পেলাইছিল আৰু বেক চাইডে চাওকচোন ব'টিং কৰি আছিল ব'টিং কৰা দেখি আমাৰো মন গৈছিল কিন্তু এনেকৈ অকলে অকণমান ৰিক্সিও হয় সেইকাৰণে যিহেতু লাইফ জেকেটটো নাছিলে সেইকাৰণে আমি নকৰিলোঁ আৰু এয়া বিহু চাওক আপোনালোকে আৰু ইয়াত যেন এটা কথা বহুত ধুনীয়া কি জানেনে গৰম দিনত একদম ইয়াত বহিবলৈ মানে টাইম স্পেণ্ড কৰিবলৈ বা বহিবলৈ বহুত ধুনীয়া জেগা বেষ্ট প্লেচ বুলি ক'ম মানে ইমান ধুনীয়া মানে বতাহ দি থাকে ইয়াত কি ক'ম আৰু তাৰপিছত আমি আহিলোঁ জোলনা খেলিবলৈ যিহেতু যিমানেই ডাঙৰ নহওঁ কিয় জোলনাখন আমাৰ কাৰণে সদায় প্ৰিয় হৈ থাকিব জোলনা দেখিলে আমি নিজকে সৰু অনুভৱ কৰোঁ মানে নিজকে আৰু ভণ্টি মই সেইকাৰণে জোলনাখন খেলি ল'লোঁ আমাৰ ফটো মাৰা হৈ গ'ল আৰু ধুনীয়া কেইখনমান ফটো ক্লিক কৰিলোঁ সেইকেইখন চাবলৈ হ'লে আপোনালোকে মোক ইনষ্টাত ফ'ল' কৰিব লাগিব আৰু ইনষ্টা আইডিটো হ'ল চহানা আখতাৰ মই তলত মেনশ্যন কৰি দিম বাৰু তাত গৈ চাব পাৰিব আৰু তাৰপিছত আমি তাৰপৰা ওলাই দিলোঁ কিয়নো আজি মোৰ দিনটো বহুত ব্যস্ততা ইয়াৰ পৰা গৈ আকৌ মই এজেগাত যাবলৈ আছে তাৰপিছত আকৌ এজেগাত যাবলৈ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে হয়তো গম পাব আৰু ৰাস্তাৰ ভিউটো কি মজা নহয়নে আৰু তাৰপিছত মই ঘৰলৈ গ'লোঁ ঘৰৰ পৰা আকৌ ৰিটাৰ্ণ ATM আহিব লগা হ'ল যিহেতু মই এফালে যাম সেইকাৰণে আবাৰ কিছুমান কাম আছিল কৰি ল'লোঁ পটাপট তাৰপিছত ঘৰ গ'লোঁ তাৰপিছত এই পোৱালীকেইটা আহিলে পোৱালীকেইটাকো উঠাই ল'লোঁ তাৰপিছত মই গৈ আছোঁ যোৰহাট মানে পেহীঘৰ আৰু এতিয়া পালোঁহি আৰু এতিয়া ভাইটিৰ কাৰণে ৱেইট কৰি আছোঁ আৰু ভাইটি আহিছে লগৰ এটাৰ লগত এয়া দেখিছেনে মোৰ বেগ কেনেকৈ লৈছে তাৰ কথা কি ক'ম আৰু তাৰ কথা ভিডিঅ'ত মানে প্ৰতিটো ভিডিঅ'ত এইকেইদিন ওলাই আছে আপোনালোকৰ চাগে চিনাকিয়ে হৈ গৈছে লগত এয়া ভাইটিৰ বেষ্ট ফ্ৰেণ্ডে আৰু আপোনালোকে ঈদৰ ব্লগটো চাইছে আৰু এইখিনি নেদেখাওঁ আৰু আপোনালোকে চোৱা নাই যদি গৈ চাবগৈ এইটো হ'ল মোৰ বা ডেৰগাঁৱৰ পৰা আহিছে ব্লগ বনাবলৈ অকণ ফ'ল' কৰি দিব মানে ব্লগৰ কাৰণে গৰীব আছে অকণ ঠিক আছে সস্তা ব্লগাৰ হয় এই কৰি দিব চব পাগলৰ BTS পাগলৰ হেৰি হয় কনচিয়াছ আমাৰ ভণ্টি এয়া BTS পাগল আৰু তাত গৈ ঈদ চেলিব্ৰেট কৰা ভিডিঅ'টো মই অলৰেডি আপলোড কৰিয়ে থৈ দিছোঁ যদি চোৱা নাই আপোনালোকে গৈ চাবগৈ আৰু এয়া হ'ল নেক্সট দিনাখন মই ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাব লগতে যদি ভাল পালে ভিডিঅ'টো চাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আৰু আজিলৈ আহিছোঁ বাই